এই দোস্ত আপোনালোকৰ খবৰ খাতি ভালেই চাগে। আজি আমি ফেৰীত আহিলোঁ আপোনাৰ খুমটাই পাৰ হৈ পেলাই নি কি কয় জেগাডোখৰ ঠেঙাল আহি পালোহি। আহি পাই এতিয়া বৰ্তমান বাৰু বজাৰখন বেছি বেয়া হোৱা নাই, বৰ্তমান ঠিকে আছে। বিহু বজাৰ বহুত ধুনীয়া লাগিছে আৰু আপোনালোককো বিহু শুভেচ্ছা জনালোঁ। ভালে ভালে বিহু হওক চবৰে। আজি মানে জেগাডোখৰ দেখাবলৈ কাৰণে মই ভিডিঅ'টো বনালোঁ। বৰ ধুনীয়া লাগিছে, মানে এইটো পুল হয় এটা, এইফালেদি পানী আহে আৰু গাঁৱৰ এয়াহে আৰু অৱস্থা, গাঁৱলীয়া জেগা আৰু এনেকুৱাই। এয়া আমাৰ গাড়ী, ইয়াত ৰখাই দিলোঁ এইখন। আজি মোৰ গাড়ীখন কি হ'ল গম পায়নে? কালি ৰাতি ঠিকেই আপোনাৰ ঘূৰি পকি গ'লোঁ, গৈ মেলি ৰাতিপুৱা আপোনাৰ মানে সদায় মই পিছফালৰ পৰা ৰছী টানি পেলাই নি মই ষ্টাৰ্ট কৰোঁ। তো আজি ৰাতিপুৱা আপোনাৰ ৰছীডাল টানি ষ্টাৰ্ট কৰি আহিলোঁ, আধা সত্ৰ পালোঁহি। আধা সত্ৰ পোৱাৰ পিছত এজেগাত ৰখালে, তাত বস্তু ল'লে, লৈ মেলি এতিয়া আপোনাৰ চেল্ফটো মানে নোলোৱা হৈ থাকিলে, কিটিক 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 মাত দিয়ে। এতিয়া মানে দিনভৰ কষ্ট কৰিব লাগিব আৰু মানে দিনভৰ ৰছী টানিব লাগিব। ৰছী টানি টানি কষ্ট কৰি কৰি আপোনাৰ মই ফেৰী কৰিব লাগিব আৰু উপায়টো নাই। যি হওক বাৰু, ভিডিঅ'টো চালে চাব আপোনালোকে, একদম লাষ্টলৈকে চাব ভিডিঅ'টো। আৰু বস্তু বেলেগ বেলেগ কিবা কিবিও দেখাব পাৰোঁ। আৰু ভিডিঅ'টো যদি প্ৰথম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকক পিছলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰিম মই। তো আজি হ'ব ইমানেই দিলোঁ আৰুতো দেখাবলৈ নায়েই তেনেকৈ এইবিলাক জেগা। আৰু চাওক কি ধুনীয়া জেগা দেখিছে না। গাঁৱলীয়া জেগাত মানে থাকি বিৰাট মজা লাগে। আমি টাউনত থাকি ভাল নালাগে, একদম বঢ়িয়া জেগা বুজিছেনে। মানে জেগাডোখৰ মানে বিৰাট ধুনীয়া লাগিছে। মই সেইটো কাৰণে ইয়াতে ৰখি আমি ভাতটো খালোঁ যেনিবা। ভাত পানী খাই বৈ এতিয়া আপোনাৰ 1টামান বাজিব হ'ল নেকি। ভাত পানী খাই বৈ সেইটোৱে দেখালোঁ আৰু। ঠিক আছে হ'ব, আজিলৈ ইমানেই দেখালোঁ আৰু। বাই বাই।